হেল্ল' এভৰিৱান, মোৰ আনএটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দুটা বস্তু আনবক্সিং কৰাই দেখুৱাম। আচলতে মোৰ মানুহজনে সেইদিনা এটা খুব ধুনীয়া গিফ্ট আনিছে, মোৰ কাৰণে এটা বটল আনিছে। আচলতে তেওঁ পাইছে সেই বটলটো গিফ্টত আৰু সেইবাবে মোৰ কাৰণে লৈ আহিছে। বটলটো যে সঁচাকৈ বহুত ধুনীয়া আছিলে আৰু সেইবাবে মই আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া মই আপোনালোকক সেইদিনা যে মই লৈছিলোঁ কুৰ্তি আৰু ট্ৰাউজাৰ ছেটটো দেখুৱাম, কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এয়া হৈছে মোৰ ট্ৰাউজাৰ আৰু কুৰ্তিটো, সঁচাকৈ বহুত ধুনীয়া আছিলে। স্লিভলেছ হয় আৰু এনেকৈ দুইফালে দুডাল ৰছী আছিলে, এনে ৰছী দুডাল গাঁঠি মাৰিবৰ কাৰণে। বাৰু এতিয়া আমি ওলাইছোঁ অকণমান হাউচ হোল্ডৰ শ্বপিং কৰিবৰ কাৰণে, কাৰণ ঘৰুৱা বস্তুবিলাক বহুত লাগে নহয় জানো, আৰু সেইবাবে আমি অকণমান হাউচ হোল্ডৰ বজাৰ কৰিবৰ কাৰণে গ'লোঁ। আৰু এতিয়া আমি প্ৰথমতে বাৰ্গাৰ কিঙত সোমালোঁ, এটা বাৰ্গাৰ খাই ল'লোঁ। আৰু বতৰটো যে ইমান ধুনীয়া আছিলে নহয়, আৰু দেখিছেনে আপোনালোকক অকণমান দেখুৱালোঁ। আৰু এতিয়া আমাৰ এনেদৰে কিবা কিবি শ্বপিং আছিলে, অকণমান শ্বপিংখিনি কৰাই ল'লোঁ। আচলতে কমকৈ বজাৰ কৰিম বুলি ভাবিলেও মানে নহয়গৈ, বহুত বস্তু তেনেকৈ কিনা হয়। আৰু এতিয়া আমাৰ শ্বপিং কমপ্লিট, এতিয়া ঘৰলৈ বুলি আহিলোঁ। আৰু এতিয়া বৰষুণ চাওকচোন, আজিলৈ মানে